নমস্কাৰ সকলোকে কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইকেইটা মোৰ লগত আছে পোৱালীকেইটা আমাৰ ঘৰ ওচৰ ক'লে মোৰ নামটো কৈছোন। নমস্কাৰ শ্ৰী অনুৰাগ কলিতা। অনুৰাগ কলিতা এতিয়া ফটকা ফুটাবি নেকি? হা ফুটাবি ফুটা ক'ত দলি মাৰিব? এই ফুটিব ফুটিব Oh no! Oi! এজোপাই হ'ল আমাৰ তুলসী, ধুনীয়াকৈ তলটো মুচি কাচি থৈছোঁ, আজি ৰুইছোঁ। ইয়াতে চাকি বন্তি জ্বলাব লাগিব, বুট চুট গধূলি ইয়াতে দিব লাগিব আৰু তলতে। কি কম? ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু লাইক কৰি দিব, বেল আইকন টেপ কৰি দিব, ঘণ্টি দবাই দিব। হেল্ল' 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 বৰ্তমান এতিয়া গৈ আছোঁ মই ধান চাবলৈ পথাৰলৈ। ব'লকচোন আপোনালোকো আমাৰ লগত আমাৰ এই পথাৰখন চামগৈ। ইয়াত ধান দেখিছে আপোনালোকে, ওলাইছে আৰু লাহে লাহে। ধান চোৱা পৰম্পৰাটো আগৰ পৰাই চলি আহিছে, সেইকাৰণে আমিও আহিলোঁ ধান চাবলৈ আজি কাতি বিহুৰ দিনাখনি। এতিয়া আমাৰ পথাৰত আকাশ বন্তি জ্বলাইছোঁ। পুনৰবাৰ আকৌ কাতি বিহু শুভেচ্ছা জনালোঁ সকলোকে, ধন্যবাদ।